Hello everyone, good morning. আপোনালোক সকলোকে আমাৰ হেপাহৰ ৰঙালী বিহুৰ ওলগ জনালো লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আৰু এতিয়া ৰাতিপুৱা মই উঠি গাপা ধুলো, মা হালধি আহলো আৰু এই আমাৰ পাহিজনে উঠি গল। না পাহি কোৱা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল দেই। কোৱাচোন কোৱা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল দেই। হেপী বিহু বুলি কোৱা, হেপী বিহু। তেনেহ'লে আজিৰ দিনটোত এটা আপোনালোকক গোটেই দিনটো আমি কি কৰিলোঁ আপোনালোকক ভিডিঅ' সহকাৰে দি আছোঁ, চাই থাকিব দেই। আৰু এয়া মোৰ যা, যিহেতু মই ঘৰত আছোঁ, যা চনিয়া এয়া চাহ কৰি আছে ৰাতিপুৱাই। আৰু আমাৰ পাহি কি খাই আছে? মুড়ি গাখীৰ খাই আছে। খোৱা মুড়ি আৰু গাখীৰ খোৱা। ৰাতি ভাত খোৱা নাই নহয় ন? মনিকা ভিডিঅ' কৰি আছে হা, ভিডিঅ'টো ষ্টাৰ্ট কৰ। অকণমান জোৰকৈ খোৱা যাম। ৰাতিপুৱাই চাদৰ মেখেলা পিন্ধিলোঁ বিহু বুলি, কিন্তু কি হ'ব এতিয়া পুখুৰীত মাছ মাৰিব যাম, যিহেতু পুখুৰীত পানী শুকাইছে। আৰু চাদৰ মেখেলা আৰু খোলোঁ এতিয়া, নাইটি এটা পিন্ধি। আৰু এইফালে পুখুৰীলৈ আহিছোঁ, মাছ মাৰিলে পানী শুকাই গৈছে। এইফালে চনিয়া মনিকা চব গৈছে। পাপটি মাছ মাৰিব না? নামাৰা নালাগে, শিঙি মাছ আছে পিন্ধিব। আৰু আমাৰ এইটো পুখুৰী পানী শুকাইছে, চাওঁ কি মাছ ওলাই। চনিয়াই কিন্তু নানামে, চনিয়াক ভিডিঅ' কৰিব দিছো। ভাইটিটোক খুৱাবলৈ কৈ থৈছে মাছ। আচলতে মই ভাল পোৱা কামবোৰৰ ভিতৰত আটাইতকৈ বেছি হ'ল এইটো এটা অন্যতম, যে মই পুখুৰীত মাছ মাৰি ভাল পাওঁ। আৰু বিশেষকৈ এনেকৈ পুখুৰীটো শুকাই গ'লে যেতিয়া পানীটো সিঁচি বোকা ওলাই ন, বোকাত যে মই মাছ মাৰি বহুত ভাল পাওঁ। আৰু এনেকুৱা দিনত মই ঘৰলৈ আহিলে প্ৰায় মাছ মাৰোঁৱেই। এই দেউৰ যা মনিকাটো আছে, গোটেইকেইটা এনেকৈ পুখুৰী সিঁচি মাছ মৰাত লাগি গৈছোঁ। লয়া বঢ়িয়া। বহুত মাছ আছে। তুমি খাবা এয়া পথাৰত আহিছোঁ, বলা যাওঁ। ভাল লাগিছে ন? চনিয়া ফাৰ্ষ্ট এনেকৈ এনজয় কৰিলা। ইহঁতে গা ধুলে ইয়াতে। পানী গ'ল, এতিয়া পানী নাই আৰু। ফ্ৰেণ্ডছ, আমি যে মাৰিলোঁ মাছখিনি এতিয়া আপোনালোকক দেখাইছোঁ। চাওকচোন আমি কিমানখিনি মাছ পালোঁ। কি একদম মাগুৰ হ'ল, বৰালি মাছ, কাৱৈ মাছ। সব ছিদ্ৰি গৈছে। হ'ব দিয়া। আইতা খা কৰিছ জান। বাপৰে, আইতাকক মৰম কৰিছে দুজনী। আইতা দুখ পাব। আৰু এয়া হ'ল আমাৰ আজি বিহু বুলি জলপান, মুড়ি, চিৰা, গুড়া সান্দহ, দৈ, লাৰু এইটোকে ধৰি আমি এনেকৈ জলপানখিনি আজি খালোঁ। দুইজনীকে প্ৰমিছ।
কে আমাৰ পাহিজনীক ভাল লাগিছে নে মই সজাই দিছো পাহি পূজাত যাবানে আজি যাব তো মই 20 বছৰ যামে স্মাইল হৈছে 4টা বাজি গৈছে আৰু আমি হাজি খাচি ললো কাৰণ আমাৰ গাঁৱতে এটা পূজা হয় বুঢ়ী পূজা আমি পূজাত যাম এইজনে দেখিছেনে নাই দেখিছে অলপ পূজাত খাবা বলা হা সন্ধিয়া হৈছে আজি আৰু সন্ধিয়া আমাৰ গাঁৱতে পূজা হয় বুঢ়ী পূজা না বুঢ়ী পূজা হয় আৰু মা চনিয়া আমি সকলোবোৰ ঘৰৰ গোটেইখিনি পূজা চাব যাব ওলাইছোঁ বলক দেখাই আছোঁ আপোনালোককো আৰু আমি যে আহিছোঁ পূজাখন এয়া হ'ল বুঢ়ী পূজা ইয়াত আচলতে কাল্পনিক দেৱতা এজনৰ এটা মূৰ্তিক পূজা কৰা হয় আৰু সেই মূৰ্তিটো মূৰ নাথাকে মূৰ্তিটোৰ পেটতে চকু নাক কাণ এইবোৰ সকলোবোৰ থাকে আৰু ময়ো পূজাখন চাবলৈ আহিছোঁ সোনিয়া কি ৰান্ধি আছে মাংস আৰু আমাৰ এয়া হ'ল ৰাতিৰ যোগাৰ সোনিয়াই ধুনীয়াকৈ মাংস বনাই আছে খাচী মাংস খুব ধুনীয়াকৈ বনাই দেই তেনেহ'লে ফ্ৰেণ্ডছ আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল আমাৰ পহিলা বহাগটো ধুনীয়াকৈ মাছ মাৰিলোঁ ফূৰ্তি কৰিলোঁ বহুত বেছি পূজা চালোঁ আৰু ইফালে ৰাতি বৰ বেছি ভিডিঅ' নকৰিলোঁ কাৰণ মোৰ গাটো বৰ বেছি ভাল নহয় চৰ্দি লাগিছে খুব বেছিকৈ মোৰ এলাৰ্জেটিক চৰ্দি আৰু ইফালে মাছ মাৰিছোঁ যে সেইটো কাৰণে হ'ব পাৰে আৰু ইফালে খাই বৈ লৈ শুব আহিছোঁ আৰু আমাৰ ইয়াৰ পাহিজনীক চাওক এইজনে আমাৰ পাহি তাই শুই গৈছে দিনটো বহুত খেলিছে আৰু এতিয়া গতিকে টোপনি গ'ল তাই একেবাৰে গভীৰ টোপনি আৰু মই তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আজিলৈ বাই আৰু গুড নাইট